हेलो एवरीवन আপোনালোক সকলোকে মোৰ চেনেললৈ মই শিৱানী বৰাই পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে আৰু মোৰ বহুত বেছি ভাল আৰু মই আহিছিলো হেৰি ডিব্ৰুগড়লৈ মানে একদম গম পাবই আপোনালোকে কিয় আহিছিল মই জনাই আছো কিন্তু ইমানেই বেটলাক যে কালি আহি পেলে জাস্ট মই 4টা মান বজাত পাইছো হিয়াৰ তেনেকুৱাতে ইয়াত ইমান বতাহ ধুমুহা আহিলে সেইবাবে মোৰ মোবাইলটো বিশ্বাস কৰক তেতিয়া গাড়ীতে মানে অভহ অৱস্থা আছে 19% মান আছিল আৰু এতিয়া ফাইনালি কালি ৰাতি মানে তেতিয়া মোবাইল বন্ধ হৈ গ'ল কাৰেন্ট আহিছে এতিয়া জানে নাই তাকো আহিয়ে পটকে গ'ল যিকোন অকন চাৰ্জ কৰিব পাৰিছো বাস হিমানে ওনে আজি এনেকুৱা কন্ডিশন বেয়া নহয় বেডলাক বুলি ক'ব পাৰি যে মই দেখাব নোৱাৰিছো জানে নাই আপোনালোকক একো এটা বস্তু কালি আহিলো কি কৰিলো ক'ত থাকিলো কি বুলি মই একো দেখাব পৰা নাই এইবিলাক মই জাস্ট ওপৰৰ পৰা দেখাইছে গতি বেগ এনেকি আছে তলত লগৰ দুজনী আছে তো তলত ঢালাই চলাই পাৰিছো মই দেখাম বুলি ক'বলৈকো মানে কাৰেন্ট নাই কি মোবাইল চাৰ্জ নাই মানে বহুত কালি পা মানে বহুত কন্ডিশন বহুত বেছি বেয়া হৈ আছে বাট মই যিমান দূৰলৈকে পাৰো যিমানখিনি হওক হোৱাকে মই দেখাম মানে আপোনালোকক কিন্তু ফাইনালি ভগৱানে মানে কাৰেন্টটো দিলে হৈছে যে কাৰেন্টটো দিয়ক আৰু মোৰ মানে চাৰ্জটো হওক আধা চাৰ্জতে মই জাস্ট ভিডিওটো কৰি লৈছো মই বলো পিছত পাও না নাপাও আকৌ অফ হৈ যাব পাৰে এনে জাস্ট মই ভিডিওটো কৰিহে লৈছো দিনটো আৰম্ভ কৰো এনেকে আহক তেতিয়া হলে ভিডিওটো আৰু মোৰ ওলাই গৈ পেলাই হৈ গ'ল অলপমান বেছি মেকআপ মাৰিলোঁ বাৰু কনভকেশ্যন বুলি যিহেতু চবকে বহুত দিনৰ মূৰত লগ পাম আৰু বহুত বেছি এক্সাইটমেণ্টত আছোঁ আৰু মই নিজকে এবাৰ সম্পূৰ্ণ আপোনালোকক দেখাই দিছোঁ ৰ'ব দেই আৰু এইজনী হৈছোঁ মই ব্লেক কালাৰ কাপোৰ এযোৰ পিন্ধিছোঁ আৰু এইজনী মই আৰু এইটো কনভকেশ্যন ড্ৰেছটো হাতত লৈ লৈছোঁ জাষ্ট তাতে পিন্ধিমগৈ আৰু এইজনী মই এতিয়া যাওঁ দেই বতৰটো বহুত বেছি বেয়া দেখিছে নে একদম বহুত বেছি বেয়া হৈ আছে বতৰ নাজানো আৰু বৰষুণে দিয়ে নে একদম বতাহ মাৰি আছে যাওঁ হ'লেও দিনটো আপোনালোক মোৰ লগতে থাকক স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব গুণগুণ হাই এয়া আমাৰ সকলোৰে ইমান ভাল লাগিছে দেখিবলৈ আৰু আমাৰ সকলোৰে মৰমৰ মামা হিমন্ত বিশ্ব শৰ্মা আহিছিলে ৰাজ্যত আহিছিলে আৰু বহুত বেছি ভাল লাগিছিলে সকলো আমাৰ ইউনিভাৰ্চিটিৰ গীত গাই আছিলে আৰু সকলো থিয় হৈ আছে বহুত বেছি ভাল লাগিছে মই অলপমান দেখালোঁ আপোনালোকক কেনেকুৱা পাইছে মোক কমেণ্ট কৰি পেলাই জনাব দেই চবকে একদম নীলা চৰাইজনীৰ নিচিনা লাগিছে ন বহুত বেছি ভাল লাগিছে আৰু কাষতে আমি ইয়াত টোপনিয়াই বাহিৰত বহি আছোঁ যিহেতু ভাষণ শুনিবলৈ বহুত চবৰে ভাষণ শুনোতে টোপনি আহি গ'লগৈ আৰু গোটেইকেইজনীৰ মুখৰ অৱস্থা নাইকিয়া মই অলপমান দেখাই ল'লোঁ তাকে অলৰেডি খতম হৈছেহিয়ে আৰু অলপমান আছিলেগৈ হ'লেও তাৰ আগতে আমি অকণমান ওলাই দিলোঁ হ'লেও ফটো দুখনমান উঠি লওঁ আৰু এয়া আমি ফটো উঠিবলৈ আহিলোঁ বাহিৰত ইমানেই ভিৰ গোটেই মুখে ফটো উঠি আছে আমি কাষতে লাইন পাতি আছোঁ ফটো উঠিবলৈ হ'লেও বতৰে গোটেইখন দেখিছেনে গোটেইখিনি পানী কৰি দিলে আৰু পৰিৱেশটো বহুত বেছি ধুনীয়া হৈ আছিলে দেখিছে ইমান ভাল লাগিছে ভিতৰটো হ'লেও আপোনালোকক দেখালোঁ অলপ চলপকৈ আৰু গোটেইখিনি চাওকচোন বহুত বেছি ভাল লাগিছে ফটো দুখনমানো উঠিলোঁ আপোনালোকক দিম আপোনালোকে চাব দেই ইউনিভাৰ্চিটি গেলি শেষ বতৰ বেয়া আমি আহি আছোঁ চাৰ্টিফিকেট ল'বলৈ চাওঁ হিমাক্ষী মনৰ অনুভৱসমূহ কোৱা কেনেকুৱা লাগিলে তোমাৰ কনভকেশ্যন লৈ কিন্তু এতিয়া গোটেইখন ঘূৰি একদম মাথা বেয়া হৈ গৈছে চাৰ্টিফিকেট ল'বলৈ যাওঁ অংকিতা ভাল লাগিছে তাই ভালে ড্ৰেছকেইটা আছিলে মই ফটো দিম শুই আছিলে এনেকৈ মোৰ গাত এনেকৈ তিনিজনী লাইন পাতি মোৰ গাত হৈছে ইমান ভাষণ দিওঁতে ইমান টোপনি আহি গ'লগৈ মামাই ভাষণ দিওঁতে কোনোবা শুৱে নেকি মামা
আজি মামাই বেলেগ হেৰিয়াত কথা কৈ আছে মানে বেলেগ টাইপ কথা কৈ আছে আমি ল'বলৈ যাওঁ চাৰ্টিফিকেট বিকাজি বহুত ধুনীয়াকৈ দেখুৱাই ভিডিঅ'বিলাক আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব তাই চেনেলটো আৰু চাওঁ বিকাজি হাঁহি দিয়া এবাৰ হাঁহি দিয়া ল'লা এতিয়া তুমি ক'লে যোৱা মই চাৰ্টিফিকেট ল'বলৈ যাওঁ আমি আৰু সম্পূৰ্ণ ড্ৰেছটোৰ সৈতে এইজনী হ'লো মই কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি পেলাই জনাব ফাইনেলি খুলি পেলাই দি দিলোঁ ড্ৰেছ খুলিলা আমি লৈ ল'লোঁ উল্টাকে ভালকৈ দেখা আমি লৈ ল'লোঁ এতিয়া ওলাই যাওঁ আমি খাবলৈ কুপন লৈ আহিছোঁ আমি এইখিনি খাই লওঁ কাকাক লগ পাওঁ লগৰখিনি ভালকৈ লগেই নাপালোঁ এইবাৰ জানেনে আহি কৰি লৈ পেলাই চব লৈ আজৰি চব লৈ মেলি আজৰি আমি দেখুৱাই দিয়া নিজৰ নিজৰ কেইখন দেখুওৱা অঁ সেইখন তাই হেৰি ভাত আমি খাওঁগৈ কুপন চুপন লৈ কৰি ৰেডি হ'লোঁ এতিয়া বাছ খাওঁগৈ এয়া আমি ফাইনেলি লৈ ল'লোঁ চাৰ্টিফিকেট আৰু তাৰপাছতে আহি পেলাই আমি যাওঁ খাবলৈ আৰু দেখিছে নহয় আজিৰ পৰা কালিৰ পৰাই দি আছে বাৰু ইমান বেছি বতাহ ধুমুহা আৰু বৰষুণ দিলে কালিৰ পৰাতো কাৰেণ্টটো নাই প্লাছ গোটেইখন ইউনিভাৰ্চিটি পানী হৈ আছে আৰু লগতে দেখুৱাইছোঁ গোটেইবিলাককে ইমান ভাল লাগিছে নহয় ড্ৰেছটোত মই দেখাই আছোঁ ৰ'ব আগলৈ বহুত গোটেইখিনি আছে মই আপোনালোকক দেখাই আছোঁ চাই থাকক খালি বতৰটো একদম বহুত ডিষ্টাৰ্ব দিলে বাট বৰষুণ দিয়া নাই যদিও ইমান ভাল লাগিছে এই মুখ এবাৰ চাচোন এফালে লেং না এবাৰ হাই এটা কৰি দেচোন ভালকৈ কোৱা তেতিয়াহ'লে হাই হাই কোৱা কনভকেশ্যন ল'বলৈ আহিছে ন কনভকেশ্যন ভাল লাগিছে সঁচাই এয়া আমি আহিলোঁ খাবলৈ আৰু প্লেটখন দেখিছেই নহয় কি কি দিছে চবেই ইমান গৰমটো বহুত পৰিছে আৰু খাই ল'লোঁ যাওঁ তাৰপিছত ভোক লাগি গৈছেগৈ ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাইকিয়া আমি জানে নাই পটাপট খাই লৈ পেলাই তাৰপিছতখিনি পিছত দেখাম আমাৰ ফেশ্বন শ্ব'ৰ মডেলকেইজনী এয়া কনভকেশ্যনৰ গতি লাষ্টত এয়া হাতত চেণ্ডেল লৈ চান দেখাই দিয়া পজ এটা দি দিয়া চব ইউনিভাৰ্চিটিলৈ আহিছোঁ দিউহাত এৰি দিব পাৰোঁনে আহিবলৈ ফাইনেলি এবাৰ দিউহাটত সোমাই গ'লোহি আৰু পোৱালিটোকো লগ কৰি গ'লোঁ বাই বাই লগ পাম আমি আকৌ দেই Hello friends, welcome to not my channel. Welcome to my channel. পাইছে আকৌ Please গৰু গাহৰি ঘৰত থাকি থাকি শুই থাকে অকল গংগা চাওঁ মুখখন ইউনিভাৰ্চিটি লাইফ খতম মানে এতিয়া ফাইনেলি খতম Permanently postgraduate and officially postgraduated from performing arts. পাৰফৰ্মিং আৰ্টছ ঠিকে আছে আহি ৰুম পাই গ'লোহি চব একেলগে আহিছে চবকে বিদায় দিলোঁ ব্লগটো বনাইছোঁ আপোনালোকে নাচাব লাইক নকৰিব কমেণ্ট নকৰিব শ্বেয়াৰ নকৰিব ছাবস্ক্ৰাইব নকৰিব মেকআপত বগা হৈছে এনেই বগা নহয় বেজ্জতি কৰি মায়ে মোক কৈছোঁ ন বাই বাই কৈ দে বিকাশ বাই বাই আমি হোষ্টেল পাই পেলাই এজনী যায়গৈ তাকে বোলো চাওঁ বাই বাই তাই পিছত যাব অকণমান মই যাম কাইলৈ চাগে নেকি তাকে তাইক পঠিয়াই লওঁ দিয়া বাই বাই এটা দি থৈ যাওক বাই মই যাওঁ ফাইনেলি আৰু গৰম দিব নিদিব মোৰ বিগ ফেন মানে গম পাইছে ন অন্তৰে ভাবে মোক দেখাই নিদিয়ে মানে এইবিলাক
আৰু চবকে পঠিয়াই মেলি পেলাই মই ফাইনেলি মানে ৰুম পালোহি আৰু ফ্ৰেছ হৈ লওঁ ময়ো আৰু কেনেকুৱা পালে জনাব এয়াই আছিল আমাৰ কনভকেশ্যন ডে আৰু বহুত বেছি দেখাব নোৱাৰিলোঁ বাৰু মানে কি হৈছিলে একদম মোবাইলটোত চাৰ্জ নাইকিয়া বিশেষকৈ কাৰেণ্ট নাছিলে ন ৰাতিপুৱা সেইটো কাৰণে উৎপাতকৈ যি পাৰিছোঁ তেনেকেই দেখাইছোঁ মই আপোনালোকক কেনেকুৱা পাইছে জনাব আৰু এটা নতুন ব্লগ লৈ পেলাই মই আকৌ আপোনাৰ মাজলৈ আহিম আজি ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি আৰু ময়ো ঘৰত যাব লাগিব পেকিং চেকিং কৰিবলৈ আছে বহুতখিনি কাম আছে গোটেইখিনি ময়ো কৰি ৰেডি হওঁ আৰু মই লগ পাম আপোনালোকক আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু যদিহে নতুনকৈ আহিছে তলত থকা বেল আইকনটো দবাই দিব আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন যদি আপুনি আগত পায় আৰু মই আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই